মালয়েছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনৰ পৰা প্ৰত্যাৱৰ্তন হ'ল ৰাজ্যৰ ক্ৰীড়াৰ দল গুৱাহাটীৰ বিমান বন্দৰতে স্বৰ্ণজয়ী পখিলা ইংটিপি পোহৰে বিপুল আদৰণি কেএছএ কেচিএছ আৰু জিজিকেএছএৰ কাৰ্বি আংলঙৰ ডিফুস্থিত দায়িত্বৰ চতুৰ্থ বৰ্ষপতি দিৱস উদযাপন মুখ্য অতিথি হিচাপে উপস্থিত থাকি দায়িত্বৰ চতুৰ্থ বৰ্ষপতি দিৱসৰ পতাকা উত্তোলন কৰিলে তুলিৰাম ব্ৰহ্মাঙে লাংহিনত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত উত্তম মহিলা খেলুৱৈ উষ্ম আদৰণি জনালে মাঞ্জা ক্ৰীড়া সন্থাই নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণবি আগবাঢ়িছো প্ৰথম খবৰলৈ মালয়েছিয়াৰ পেনাঙৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনৰ পৰা ঘৰ অভিমুখে প্ৰত্যাৱৰ্তন হ'ল অসম তথা কাৰ্বি আংলং জিলাৰ খেলুৱৈৰ দলটি অহাৰ খবৰ পাই পূৰ্বৰে পৰা গুৱাহাটী বিমান বন্দৰত ৰৈ থকা কেএছএ কেচিএছ আৰু জিজিকেএছএ পোহৰে বিমান বন্দৰতে জনাই বিপুল আদৰণি ডিফু আহি পোৱা মাত্ৰে বিভিন্ন দল সংগঠনে জনাই দলটিক আন্তৰিক উষ্ম সম্বৰ্ধনা দলটিৰ ভিতৰত স্বৰ্ণজয়ী পখিলা ইংটিপি অসম তথা কাৰ্বি আংলঙৰ জিয়ৰী পখিলা ইংটিপিয়ে মালয়েছিয়া পেনাঙৰ আন্তঃৰাষ্ট্ৰীয় এছিয়া পেচিফিক মাষ্টাৰ গেমছৰ ক্ৰীড়াংগনত খোজ কঢ়াত স্বৰ্ণ পদক আজৰি আনি পিছপৰা পাহাৰীয়া জিলাখনৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লিখি থৈ আহিল পখিলাই আনন্দ আৰু গৌৰৱত কেএছএ কেচিএছ আৰু জিজিকেএছএ পোহৰে বিপুল আদৰণি জনালে স্বৰ্ণজয়ী পখিলা পখিলাই এটাই নহয় 5000 মিটাৰ দৌৰ প্ৰতিযোগিতা 1500 মিটাৰ দৌৰ প্ৰতিযোগিতাতো ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে লগতে হাঞ্জলাংছৰ ৰাজেন ৰংপি নিগ্ৰো জাতি দলিৱাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে নিজৰ অঞ্চলৰ লগতে দেশ তথা অসমলৈ দেশৰ সুনাম অনাৰ বাবে খেলিবলৈ যোৱা সকলো খেলুৱৈসকলক কেএছএ কেচিএছ আৰু জিজিকেএছএ পোহৰে জনালে আন্তৰিক আদৰ আৰু বিপুল সম্বৰ্ধনা দলটিয়ে ডিফু আহি পোৱা মাত্ৰকে চহৰৰ বহু ছাত্ৰ সংগঠন সাংস্কৃতিক সংগঠনে ৰংফাৰ্পে ৰংপে প্ৰতিমূৰ্তিৰ সমীপতো বিপুলভাৱে জনাই আদৰণি Bogilang TV long live! Long live! Long live! Sikaring hi long live! Long live! Long live! Rajan Rongpi long live! Long live! Long live! Chancing Rong Hang long live! Long live! Long live! Lisa Lisa long live! Long live! Ban Heng kan untuk kami ni akan pen di patu di first lot di patu kan di Heng kan once kami di akan dengan sebab hamaरे साइड लोग वगैरह जो फर्स्ट नेशनल मास्टर गेम चंडीगढ़ में पादोपुर ने सेवन नंगे के लॉन्ग रन पे ना जो 9 नंबर के इंडिया टीम होई पेन सिलेक्शन लंग कौन से 9 नंबर इंटर ऑल एशिया पैसिफिक मास्टर गेम में इंडिया टीम में पार्टी दो में ada Chengsi Arni nili 5000 meter race long cut penili bronze medal kolong dun long na dun 5000 meter walking yakin kam kita mong kami no Chengsi nong ese nong long ni loko meter ke kat long penili bronze medal kolong na ni jarong pinglo je ni karbi Sarpimar konger tidak tok ada patu pen ni karbi aman karbi long man kilo ni cuma jarong so bang na atu kilo bong samen so karbi da bong da tuman ni long mi wan pen ni oda samping lo la balang se ni la prang kita cuma ni kori la la pen ni tu mai tu me pen ni song nei banda ni ta ekam jiwa bang kori দলটিক লৈ আনন্দ আৰু গৌৰৱত হিয়া নধৰা হৈছে কাৰ্বি আংলংবাসী অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ
দেওবাৰে উলহ মালহেৰে উদযাপন কাৰ্বি আংলঙৰ ডিফুস্থিত ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিঙৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পুৱা ডাইটৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ পতাকা উত্তোলন কৰি দিনজোৰা অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে পুৱা ডাইটৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ পতাকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উত্তোলন কৰাৰ পিছতে জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে প্ৰয়াত জননেতা চেমছন সিং ইংটিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বন্তি প্ৰজ্বলনৰ পিছতে অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য কাৰ্যবাহী সদস্য স্পিকাৰ লংকিতি মুং আৰু পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য এমএসি ডাইটৰ অধ্যক্ষা কাকৰাই তেৰণপীৰ প্ৰমুখ্যে কেইবাগৰাকী শিক্ষাবিদসকল উপস্থিত থাকে মংগল সিং ইংহে ৰিপৰ্ট কাট নিউজ ক্ৰীড়া ক্ষেত্ৰত দেশ তথা ৰাজ্যত মহিলা খেলুৱৈৰ সুনাম অতি গৌৰৱৰ কথা অলপতে লাংহিনত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা মহিলা ফুটবল প্ৰতিযোগিতাত মাঞ্জাৰ দুগৰাকী মহিলা খেলুৱৈ ফুটবল খেলত নিজৰ উত্তম প্ৰদৰ্শনেৰে জিলা তথা জন্ম চহৰ মাঞ্জালৈ সুনাম আজৰি আনিছে মাঞ্জা ক্ৰীড়া সন্থাই দেওবাৰে পুৱা মহিলা উত্তম ফুটবল খেলুৱৈ ক্ৰমে এংনাই কিপগেন আৰু চিংনেই থান জাংচনক আনুষ্ঠানিকভাৱে উষ্ম সম্বৰ্ধনা জনায় খেলুৱৈ দুগৰাকীয়ে লাংহিনত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পিয়নশ্বিপত উত্তম খেলুৱৈ খিতাপ অৰ্জন কৰে এই সম্বৰ্ধনা অনুষ্ঠানত মাঞ্জা ক্ৰীড়া সন্থাৰ সভাপতি সাৰ্থে ইংটি মাঞ্জা বজাৰ কমিটিৰ সম্পাদক ধন সিং তেৰণ প্ৰমুখ্যে স্থানীয় বহু বৰণ্য ব্যক্তিসকলে অংশ লয় সৰু চহৰখনলৈ এনে সন্মান কঢ়িয়াই অনাৰ লগতে যুৱতী দুগৰাকীয়ে আগন্তুক দিনবোৰত ৰাজ্যিক ভিত্তিত আয়োজিত ফুটবল প্ৰতিযোগিতাসমূহত অংশ লোৱাৰ পথ প্ৰশস্ত হ'ল হামৰেনৰ হাৰলংজৱে ইউথ কমিটিৰ উদ্যোগত অহা 19 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা কাৰ্বি প্ৰাচীন পৰম্পৰাৰে অংশ বৰশীৰে মাছ ধৰা কাৰ্যক প্ৰতিযোগিতা হিচাপে অনুষ্ঠিত কৰিব হেমফু ক্লাব পুখুৰীত এয়া হামৰেন হাৰলংৱে হেমফু ক্লাব কমিউনিটি পুখুৰী এই পুখুৰীতে অহা 19 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব কাৰ্বি ডেকা গাভৰুসকলৰ মাজত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা উদ্যোক্তাসকলে জানিব দিয়া মতে এই পুখুৰীতে বৰশীৰে আটাইতকৈ ডাঙৰ মাছ ধৰিব পৰাজনক শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে বিবেচিত হ'ব আৰু তাতকৈ সৰু হ'লে দ্বিতীয় শ্ৰেষ্ঠ আৰু তাতোকৈ সৰু মাছ ধৰাজনক তৃতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰা হ'ব প্ৰথম শ্ৰেষ্ঠ বিজয়ী প্ৰতিযোগীক 10,000 টকা নগদ আৰু দ্বিতীয় শ্ৰেষ্ঠজনক 6,000 টকা নগদ আৰু তৃতীয় শ্ৰেষ্ঠ বিজয়ীজনক দিয়া হ'ব 4,000 টকা বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বৰ বাবে ইচ্ছুক প্ৰতিযোগীয়ে 2 টকা মাচুল আদায় কৰি পপত্ৰ সংগ্ৰহ কৰি নিজৰ বিতং পৰিচয় উল্লেখ কৰি পপত্ৰসমূহ পুনৰ কমিটিৰ হাতত জমা দিব পাৰিব অৱশ্যে কমিটিৰ হাতত 100 টকা জমা দিলেই ইচ্ছুক ব্যক্তিয়ে প্ৰতিযোগিতাত অংশ ল'ব পাৰিব প্ৰেসিডেন্ট ল আছে হকল পিনি বাংকে তো এলি তুমদাক হাৰলংজুৱে আয়ুত কমিটি আহিন পেন মতে তুমদাক পিনিকে ইংদেং হিনি সোশ্যাল ওয়ার্ক ক্লেম আর্নি ল পিনিকে লাসি কাদুৱে কার্বিং লং রাত ফান্ডা সিকা চুনুরি লাহেনো এতুমসন ইংলিং মতে অকপারি গেছে পাতে তুমদাক হারলংজুৱে মতে দাক হামরেন লং কি বিচেংলাং লাসি কাদুৱে রাত ফান্ডা নাং সো আর্নি বাংকে নাং চেরা ফাঁসি তো ফাঁসি চুনুরি ল হামৰেনৰ পৰা সুন্দৰ ক্ৰয় ৰিপৰ্ট কাট নিউজ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008.
outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atorkimi outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালে প্ৰায় সপ্তাহৰ আগতে পৰিছিল এজাক নেৰানেপেৰা মুখলধাৰ বৰষুণ প্ৰবল বৰষুণৰ পানীত উফন্দি উঠিল হাবজান আৰু এই উফন্দি উঠা জলপৃষ্ঠৰ প্ৰবল খুটে উটুৱাই লৈ গল ধনচিৰিৰ হাবজান দিগিংগিৰিলৈ যোৱা একমাত্ৰ সংযোগী PMGY পথৰ ওপৰত নিৰ্মিত কালভাৰ্টটি বানে উটুৱাই নিয়া দিনৰে পৰা বহিস্থানৰ সৈতে প্ৰায় যোগাচিন্ন হৈ পৰা অভাৱ অনাটনত দিনতে এন্ধাৰ দেখা দিশহাৰা ৰাইজলৈ এতিয়া যোৱা নাই এধানীয় চৰকাৰী সাহায্য আনকি খবৰ পায়ো আৰ্ট লোককেইজনৰ কাষত এবাৰো উপস্থিত হোৱা নাই স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা
হয় আজি তাৰিখতো প্ৰায় প্ৰান্তবৰ্জিত স্থান হৈ আছে পৰিষদীয় সমষ্টি হাপাজান গিৰিংগিৰি এলেকা কেবাশ গয়া নিবাসী এই এলেকালৈ সাধাৰণতে নাহে কোনো ৰাজনৈতিক নেতা কাঠিত আহে যদিও নিৰ্বাচনৰ সময়তহে তাৰ পিছত ইয়ালৈ নাহে কোনো ৰাজনৈতিক নেতা নাহে কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰী অৰ্থাৎ আহিব নোখোজে আপোনালোকে দৃশ্যটি ভালদৰে মন কৰক এই দৃশ্য আজি বা কালি অথবা পৰহিৰ নহয় প্ৰায় এসপ্তাহ আগৰ ঘটনা একেৰাহে কেইবা ঘণ্টা জুৰি হোৱা এজাক মুখলধাৰ বৰষুণত হাপাজানৰ এই দীঘলীয়া জান-সদৃশ নৈ উঠিছিল প্ৰবল বানৰ প্ৰবল সোঁতে উটুৱাই নিছিল কালভাৰ দুয়োপাৰা বিৰাট গৰা খহনীয়া গয়া ৰাইজ পাৰাপাৰ হ'ব পৰা নাই স্কুলীয়া ছাত্ৰ-ছাত্ৰী বজাৰ সমাৰলৈ বা প্ৰয়োজনীয় অফিচ কাছাৰী যাব পৰা নাই স্থানীয় ৰাইজ কিন্তু এই হাহাকাৰ আৰু অভাৱৰ সময়ত এতিয়াও অহা নাই চৰকাৰৰ তৰফৰ পৰা কোনো সাহায্য দুৰ্ভোগ তথা অভাৱত থকা আঁতৰ লোক কেইজনৰ খবৰ ল'বলৈ আনকি আজিলৈকে উপস্থিত হোৱা নাই স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা ডিফু ধনশিৰি পথেৰে ডিফু ধনশিৰিলৈ দিনত কেইবাবাৰ অহা যোৱা কৰিলেও এবাৰ সময় হোৱা নাই দিশহাৰা ৰাইজৰ খবৰ ল'বলৈ খবৰটো তথ্য সহকাৰে এইদৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত ডিফুচাৰ এবাৰ মনত পৰিবনে এই পীড়িত প্ৰজাৰ কাষত উপস্থিত হ'বলৈ ধনশিৰিৰ পৰা টিংকু ডিফুচা ধনশিৰি অসম কল্যাণ আশ্ৰমৰ বোকাজান কমিটিৰ উদ্যোগত 16 ছেপ্টেম্বৰৰ দিনা 21 সংখ্যক নেশ্যনেল জনজাতীয় স্পৰ্টছ মিটৰ ব্লক পৰ্যায়ৰ খেল অনুষ্ঠিত হৈ যায় কাৰ্বি আংলঙৰ ব্লক পৰ্যায়ত হাঞ্চালাংছো খেলপথাৰত অনুষ্ঠিত নেশ্যনেল জনজাতি স্পৰ্ট মিট প্ৰতিযোগিতাত ক্ৰমে 14 পৰা 16 বয়সৰ ল'ৰা-ছোৱালীৰ মাজত সাব জুনিয়ৰ 100 মিটাৰ সিনিয়ৰ 16 পৰা 18 বয়সৰ বাবে 200 মিটাৰ আৰু 18 বয়সৰ যুৱক যুৱতীসকলৰ বাবে 1500 মিটাৰ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ল'ৰা-ছোৱালী তথা পুৰুষ মহিলাৰ মাজত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত অঞ্চলটোৰ 5 শতাধিক কিশোৰী তথা যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰে এই এদিনীয়া দৌৰ প্ৰতিযোগিতাৰ উপলক্ষে আয়োজিত ৰাজহুৱা তথা বঁটা বিতৰণী সভাত কাৰ্বি আংলং সেৱা কেন্দ্ৰৰ সভাপতি লংকি ৰংপি মহেশ্বৰ কৰ্মকাৰ দিলাৰাম টেৰাং সাৰসিং টিসো প্ৰাক্তন মৌজাদাৰ বৰসিং হানছে শিক্ষয়িত্ৰী ৰীনা টেৰাংপি সাংবাদিক বিষ্ণু লেখথে চৰকাৰী গাঁওবুঢ়া ৰিচো হানছে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লয় উল্লেখ্য আজি দৌৰ প্ৰতিযোগিতাত বিজয়ীসকলক একোটাকৈ পদক আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ